Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিবই পৰা নাই। এক্সাম আছিলে আৰু এনেকৈ কিবা কিবি বহুত প্ৰব্লেম আছিলে, সেইকাৰণে ভিডিঅ' আপলোড দিব পৰা নাই। গতিকে এতিয়া ভাবিছোঁ আকৌ ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো কোনো ধৰণৰ কুকিং বা ৰেচিপিৰ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো এটা চেলেঞ্জ ভিডিঅ' হ'ব আৰু চেলেঞ্জটো হৈছে যে লেমন ইটিং চেলেঞ্জ উইদাউট এক্সপ্ৰেশ্যন, মানে নেমু খাব লাগিব কিন্তু কোনো ধৰণৰ এক্সপ্ৰেশ্যন দিব নালাগিব। যিহেতু আমি জানো ন, টেঙা খালে মানে মুখত এটা এক্সপ্ৰেশ্যন আহি যায়। গতিকে আহক কোনে কোনে চেলেঞ্জটো একচেপ্ট কৰিছে আৰু কেনেকৈ কৰিছে ভিডিঅ'টো চাওঁ আৰু কমেণ্ট কৰি জনাব যে কাৰ ভাল হৈছে, বেছিকৈ কোন উইনাৰ হৈছে এই চেলেঞ্জটো। চ' আহক আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে সুস্থ হৈ আছে। আজি মই প্ৰাৰ্থনা গোহাঁই আহিছোঁ দীপান্বিতা দেৱী চেনেলটোলৈ আৰু আজি কৰিব লৈছোঁ আমি এটা লেমন চেলেঞ্জ। আৰু দীপান্বিতা দেৱীয়ে কোৱাৰ মতে চেলেঞ্জটো এনেধৰণৰ যে আমি এটুকুৰা নেমু ৰাউণ্ড শ্বেপত কাটি খাব লাগে উইদাউট এনি এক্সপ্ৰেশ্যন। কিন্তু টেঙা বুলি ক'লে যিকোনো টেঙা বুলি কোৱাৰ লগে লগে স্পেচিয়েলি ছোৱালীবোৰৰ মুখত মানে একদম জিভাত পানী আহিয়ে যায় আৰু এক্সপ্ৰেশ্যন এটাও মানে অট'মেটিকলি আহি যায় নেমু বুলি কোৱাৰ লগে লগে। চ' মই চেলেঞ্জটো একচেপ্ট কৰিছোঁ আৰু ট্ৰাই কৰোঁ। মই এটা লেমন লৈ লৈছোঁ, নেমু এটা, আৰু এইটো মই এটা ৰাউণ্ড শ্বেপত কাটি ল'ম এপিচ। ইমান ধুনীয়া গোন্ধাইছে আৰু সঁচাকৈ জিভাত পানী আহি যায়। চ' এইটো হ'ল এটা পিচ অফ লেমন আৰু এক্সপ্ৰেশ্যন নোহোৱাকৈ খাবলৈ মই ট্ৰাই কৰোঁ। অলপমান এইফালে অলপ পাতলা হ'ল, কিন্তু এইফালে অকণমান ডাঠ হৈ গ'ল। দেখা পাইছে মোক পিচটো ভালকৈ কাটিব নোৱাৰিলোঁ। Sorry. না মোৰ দ্বাৰা নহ'ব। নেমু খাই বহুত ভাল পাওঁ, নেমু চৰ্বতো খাব পাৰোঁ, কিন্তু এনেকৈ নেমু নোৱাৰিছোঁ। চৰি দীপান্বিতা, মই নোৱাৰোঁ চেলেঞ্জটো। নমস্কাৰ। মই জিষ্ণুবায়ন চেনেলৰ পৰা দীপান্বিতা দেৱীক চেনেললৈ এটা নতুন মানে তেওঁৰ চেলেঞ্জত পাৰ্টিচিপেট কৰিব আহিছোঁ। সেইটো হয় নেমু চেলেঞ্জ। মানে নেমুটো কি কৰিব লাগিব, এই যে আমি আমাৰ ঘৰৰে নেমু দিব, নেমুটো কাটিব লাগিব। কাটি কাৰণে সিটোৰ মানে পিচটো আমি ডাইৰেক্টলি খাব লাগিব আৰু উইদাউট এনি ৰিয়েকশ্যন দেখাব লাগিব। চ' লেটছ গ' কাটো আগতে তেওঁৰ সন্মুখতে। গুটিখিনি গুচাই লওঁ, নহ'লে আৰু গুটি মুখত সোমালে আৰু কি বেয়া লাগিব নহয়। ৰেডি? এই যে চাওক নেমু এইকেইটা আছে, যদি আৰু কৰিব লাগে কৈ দিব, নেমু খাব লাগে। খাই চাওঁ কেনেকুৱা, মানে ৰিয়েকশ্যন দিব নালাগেতো যিমান পাৰোঁ, কাৰণ মোৰ কিন্তু নেমুৰ লগত বহুত মানে দূৰ কা ৰিষ্টেদাৰ হে, মানে এনেকুৱা মানে খাৱাৰ লগে লগে মুখটো টাইম যায় একদম। খাই চাওঁ কেনেকুৱা লাগে। গোটেইটো খাই নোৱাৰো। মোৰ কি কম আৰু, নেমুৰ লগত বহুত কৈছো ন, বহুত দূৰ কা ৰিষ্টেদাৰ হে। খাবৰ লগে লগে চকু নাক মুখ কচে যায়। হ'লেও যিখিনি বাৰু ট্ৰাই কৰিছোঁ, নাই এক্সপ্ৰেশ্যন দেখাব নোৱাৰোঁ দেই, বহুত টান কিন্তু। আৰু থেংক ইউ মোক ইনভাইট কৰাৰ কাৰণে তোমাৰ চেনেললৈ, আৰু তোমাৰ চেনেলৰ গ্ৰ'থৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। আৰু সকলোৱে যাতে এওঁৰ দীপান্বিতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক শ্বেয়াৰ আৰু কমেণ্টত ক'ব কাৰ কোনটো চেলেঞ্জ ভাল লাগিছে। আৰু বহুত কেইজনে বোলে কৰিছে শুনামতে, কাৰটো ভাল লাগিছে ক'ব দেই, মোৰটো ভাল লাগিছে বোলে। আৰু এটা খাওঁ ৰ'ব জচতে। আৰু মোৰ ভণ্টিও আছে ইফালে, ভণ্টিক খাব দিওঁ ৰ'ব, সৰু চাই টিকুট মান। এই যে আহক কাম অলপ ষ্টাইল কৰিছে ৰ'ব। মানে মোৰটো দূৰ কা ৰিষ্টা, তেওঁৰটো হয় ওচৰ কা ৰিষ্টা। এনে ৰিয়েকশ্যন দিব পাৰিবি নে নাই? টেনশ্যনে নাই নেকি? ঠিক আছে তেনেহ'লে, এওঁৰটো হ'ল, মোৰটো হ'ল, কাটটো বেছি। হেল্ল' ফ্ৰেণ্ডছ, মই নিহাৰিকা, মোৰ চেনেলৰ নাই। মই আজি আছোঁ দীপান্বিতা দেৱী এই চেনেলটোত, আৰু তাই এটা চেলেঞ্জ ভিডিঅ' দিছে নেমু খাবৰ কাৰণে, আৰু মই নেমু ৰাউণ্ড শ্বেপত কাটি লৈছোঁ খাবৰ কাৰণে। তেতিয়াহ'লে ব'লক, মোৰ চেলেঞ্জটো একচেপ্ট কৰিছোঁ যিহেতু ষ্টাৰ্ট কৰোঁ, দেৰি নকৰি। তেতিয়াহ'লে ষ্টাৰ্ট।
এয়া দেখিছে প্লেট চফা মই সকলো টেঙা খাই দিলোঁ আৰু দীপান্বিতা তোমাৰ চেলেঞ্জ ভিডিঅ'টো কৰি সঁচাকৈ বহুত ভাল লাগিলে থেংক ইউ দিয়াৰ কাৰণে আৰু লগতে এটা মোৰ নিহাৰিকা ৰেচিপি এণ্ড ব্লগ মোৰ চেনেল এটা আছে আপোনালোকে প্লিজ চাব আৰু তলত নামটো মই লিখি দিম আপোনালোকে চাব আৰু কেনেকুৱা পাই জনাব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই হেল্ল' এভৰিৱান মই সুস্মিতাই মই আজি আপোনালোকক দীপন্দিতা দেৱীৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তাই মোক চেলেঞ্জ ভিডিঅ' এটা কৰিব দিছে মই একচেপ্ট কৰিছোঁ দীপন্দিতা তোমাৰ চেলেঞ্জটো দীপন্দিতাই আমাক নেমু চেলেঞ্জ কৰিব দিছে আৰু আমি নেমু খাব লাগে কোনো মুখৰ এক্সপিৰিয়েঞ্চ নোহোৱাকৈ এতিয়া ঠিক আছে ষ্টাৰ্ট নিমখ বা একো তেনেধৰণৰ জলকীয়া একো লৈ ল'বলৈ কোৱা নাইকিয়া অনলি নেমু খাব কৈছে ঠিক আছে মই ষ্টাৰ্ট দিছোঁ আৰু মই সম্পূৰ্ণ নেমুটো খাব নোৱাৰিলোঁগৈ মোৰ তাৰে 3 পিচ থাকি গ'ল ঠিক আছে চেলেঞ্জ একচেপ্ট কৰিলোঁ আৰু দীপন্দিতা তোমাক বহুত বহুত ধন্যবাদ মোক তোমাৰ চেনেললৈ আহিবলৈ এইকণ সুবিধা দিয়াৰ বাবে বাই বাই আৰু বন্ধুসকল এইকণতে আৰু এটা কথা কৈ দিওঁ তাই খুব ধুনীয়া ধুনীয়া ৰেচিপি বনায় আৰু তাই কেতিয়াবা মানে ব্লগ ভিডিঅ'ও বনায় আপোনালোকে ভিডিঅ'বিলাক চাব খুব ধুনীয়া ভিডিঅ' বনায় আৰু তাই আগবাঢ়ি যোৱাত অলপমান সহায় কৰিব